নিঘেৰিটিং শিৱদৌল অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূবফালে 6 কিলোমিটাৰমান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত। নিঘেৰিটিং শিৱদৌলটো 200 বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে। 3 কুৰি 15টা শিলৰ চিৰি উঠি গৈ প্ৰায় 20 গজমান চিৰি নোহোৱা ক্ৰমান্বয়ে ওপৰলৈ উঠি যোৱা বাট অতিক্ৰম কৰি মন্দিৰৰ লোহাৰৰ গেটখন পোৱা যায়। গেটৰ পৰা 100 গজ গ'লেই মন্দিৰৰ বাটচৰা পোৱা যায়। চৌহদৰ 10 বিঘা মাটিৰ মাজতে মন্দিৰটো অৱস্থিত। এই মন্দিৰৰ অন্যতম আকৰ্ষণ হৈছে বান্দৰ। মন্দিৰটো বিৰাজ বান্দৰৰ ঘৰ, য'ত এই প্ৰজাতিৰ যথেষ্ট জনসংখ্যা আছে। নিঘেৰিটিং শিৱদৌল হৈছে অসমৰ দেৰগাঁও জিলাৰ এটা বিখ্যাত শিৱ মন্দিৰ। এইটো এটা পাহাৰৰ ওপৰত আৰু গোলাঘাট জিলাৰ এটা অংশত নিৰ্মাণ কৰা হৈছিল। ইয়াক কছাৰী শাসকসকলে 8ম-9ম শতিকাত নিৰ্মাণ কৰিছিল, কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ বাবে ধ্বংস হৈছিল। 1687 চনত ৰাজেশ্বৰ সিং নামৰ এজন মাধৱ ৰজাই ইয়াক পুনৰ নিৰ্মাণ কৰে। যদি পৌৰাণিক কাহিনীবোৰ বিশ্বাস কৰা হয়, মন্দিৰটো প্ৰথমতে দিহিং নদীৰ পাৰৰ শিলবোৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল। অৱশ্যে মন্দিৰটো ধ্বংস কৰা হৈছিল আৰু ইয়াৰ অৱশেষ গজপেনেমাৰা নামৰ এখন অৰণ্যত পোৱা গৈছিল। ইয়াক চৌধুৰী ৰজা সুচেনফাই পুনৰ নিৰ্মাণ কৰিছিল, কিন্তু দিহিং নদীয়ে ইয়াৰ গতিপথ সলনি কৰি পুনৰ মন্দিৰ ধ্বংস কৰিছিল। পিছত এজন ভক্তই শিৱলিংগ আৰু মন্দিৰৰ ধ্বংসাৱশেষ নদীৰ গভীৰ পানীত পাইছিল, যি ঠাইখন এতিয়া শীতল নিঘেৰি নামেৰে জনাজাত। ৰাজেশ্বৰ সিঙে পিছত মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল আৰু ই এতিয়াও ওখ হৈ আছে। মূল মন্দিৰটো বিষ্ণু, গণেশ, সূৰ্য আৰু দুৰ্গা মন্দিৰ নামৰ আন 4টা মন্দিৰেৰে আগুৰি আছে। মূল মন্দিৰত 3 ফুট ব্যাসৰ এটা বনলিংগ স্থাপন কৰা হৈছে। জনশ্ৰুতি অনুসৰি উৰ্বা নামৰ এজন ঋষিয়ে এই ঠাইতে এটা দ্বিতীয় কাশী স্থাপন কৰিব বিচাৰিছিল, যাৰ বাবে তেওঁ তাত বহুতো শিৱলিংগ সংগ্ৰহ কৰিছিল। মন্দিৰটো থকা ঠাইখন এসময়ত স্থানীয়ভাৱে নিঘেৰি নামেৰে জনাজাত এটা অদ্ভুত চৰাইৰ বাসস্থান আছিল। এই নামৰ পৰা ঠাইখন নিঘেৰিটিং নামেৰে জনাজাত হৈছে। ভূধৰ আগমাচাৰ্জী নামৰ এজন পুৰোহিতক ৰজা ৰাজেশ্বৰ সিঙে মন্দিৰৰ সঠিক তত্বাৱধানৰ বাবে আৰু লগতে ৰীতি-নীতি পালনৰ বাবে নিযুক্ত কৰিছিল। আগমাচাৰ্জী পৰিয়ালে এতিয়াও নিয়মীয়াকৈ উপাসনা আৰু অন্যান্য তত্বাৱধানৰ কাম কৰে। দেওনাতি নামৰ গীত আৰু নৃত্য পৰিৱেশনৰ ৰীতি-নীতি মন্দিৰত মুখ্য আছিল। আৰু এই ঠাইত উপনীত হ'বলৈ প্ৰথমে দেৰগাঁও জিলা পোৱাৰ প্ৰয়োজন। 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো দেৰগাঁৱৰ মাজেৰে পাৰ হৈ গৈছে আৰু মন্দিৰটো ইয়াৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ দূৰত আছে। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিহেতু ভিডিঅ'টোৰ মূল কথাখিনি ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে, সেইবাবে যদি তাত কিবা ভুল হৈছে তেন্তে কমেণ্ট কৰি আপোনালোকৰ মতামত আগবঢ়াব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।